মই অলপ ফুৰিবলৈ ওলাই আহিলোঁ। মই অকলে কিয় যাওঁ, আপোনালোকৰ লগত লৈ যাওঁ। ব'লক আমি অলপ ফুৰি আহোঁ। মই যি চাওঁ আপোনালোককো দেখুৱাওঁ আৰু। জাগাখিনি বহুত ভাল লাগে, চাবলগীয়া জেগা। আপোনালোকেও আহিব পাৰে। ঘগ্ৰাপাৰাৰ পৰা সোমাই আহি নাৰপাৰা বুলি কয় এইখিনি জেগা। বহুত ভাল লাগিছে আৰু ৰাস্তা পুৰা খালী, একো নাই। কাৰণ এইখিনিতে জেগা পুৰা একদম দেখিছে, এইখিনিতে হৈছে আপোনাৰ এইখিনি বনাই আছে। ইয়াতে আপোনাৰ এই জেগা নাৰপাৰা বুলি কয়, এখন মেডিকেল কলেজ ইয়াত বনাই আছে। আপোনালোকে চাওকচোন জেগাখিনি, এইপিনে দি আছে এখন স্কুল। জেগাটো ভালে লাগিছে মোৰ। গাড়ী চলাবলৈ অলপ প্ৰব্লেম হয়, সেইকাৰণে ৰখি লৈছোঁ। বলকচোন দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক। বহুত ভাল লাগিছে, কাৰণ ৰাস্তাত কোনো গাড়ী নাই। ইমান ধুনীয়া ৰাস্তা, বেয়া লাগিছে কওকচোন। খালি মই গাড়ীৰ আৱাজৰ কাৰণে একো শুনা নাপায়। আপোনালোকে চাই লওক আৰু। আগতে আমাৰ গাঁৱৰ পিনে আহিছিল। ৰ'ব আপোনালোক 1 মিনিট ৰখি লওক। এই বস্তুটো ৰখিনে আগতে আমাক মায়ে ঠগাইছিল, ভঁৰাল ল'ম বুলি কয় এই বস্তুটো। কিন্তু এতিয়াহে গম পাওঁ এইটো চোনপাপৰি। আপোনালোকেও কৈছিল চাগে যে এইটো ভঁৰাল ল'ম বুলি, কিন্তু ভঁৰাল ল'ম নহয়, এইটো চোনপাপৰিহে। এখন টেম্পো আহি আছে, কিন্তু ৰাস্তাটো মই হৰ্ণ দি যাই কি বেয়া ওলাম, একদম ওপৰলৈ ৰাস্তাত এটাও আপুনি মাটিৰ ঘৰ দেখা নাই। মই এটাও মাটিৰ ঘৰ দেখা নাই, চবৰে পাকাৰ ঘৰ। তাতে মানুহবিলাক ধনী চাগে ন, মেডিকেল কলেজ হৈ আছে না।
বলকচোন চাওঁ কেনেকুৱা লাগে ৰাস্তা দেখুৱাই আছোঁ মই কাৰণ বহুত ৰ'দ আৰু কেমেৰা মোবাইলৰ ইমান ভাল নহয় কাৰণ মোবাইলটো হৈছে একদম কম হেৰিৰ দেখিছে কি ধুনীয়া এইটো নদী এইটো এখন দলং মই আছোঁ দলঙৰ ওপৰত ধুনীয়া নদী ইয়াতে আহি খুব ভাল লাগে আপুনি এবাৰ আহি চাব পাৰে বাকী মই দেখুৱাই আছোঁ ঠাইখিনি খুবেই ভাল লাগে ইয়াত আগতে এইখন কাঠৰ দলং আছিল এইখন এতিয়া পৰি আছে এইখন আৰু নদীটো ইপিনেৰে বৈ গৈছে ইয়াৰ কি ধুনীয়া লাগে বহুত ভাল লাগে আৰু সেইপিনে আছে বেহাৰৰ খেতি বহুত ভাল লাগে ইয়াতে আপুনি এবাৰ আহি চাব পাৰে মোৰ খুবেই ভাল লাগিছে কাৰণ এনেকুৱা এখানটি জেগাত মই আগতে আহি পোৱা নাছিলোঁ বহুতে কৈ আছিল মোক মাই গড কি ধুনীয়া নদীটো একদম নদীটো পথাৰৰ মাজে মাজে বৈ গৈছে বহুত ধুনীয়া লাগিছে আৰু চাওকচোন আপুনি কি ধুনীয়া দৃশ্য বাইক মোৰ নহয় মোৰ লগ এটাৰ অলপ প্ৰব্লেম হৈ আছে ভাবছোঁ তাকে ভাল কৰি আনিম চাই লওঁ কি হয় দেখা যাওক পাই গ'লোঁ গাড়ীখন ষ্টাৰ্ট দি লওঁ বলক বে গৈ থাকোঁ আমি এইপিনে জুবিন দাই যে কৈছিল আপোনালোকৰ মনত আছেনে নাই নাজানো মোৰ মনত আছে কি কৈছিল শুনি লওক জুবিন দাই কৈছিল যেতিয়া অসমৰ ৰাইজে এনেকুৱাকৈ বেহাৰৰ খেতি কৰিব তেতিয়া আমি অসমীয়া ৰাইজে মিঠাতেল কিনি খাব নালাগে ইমান দামত তো এই কথাষাৰ শুনি লওকচোন সকলো ৰাইজে যদি এনেকুৱাকৈ বেহাৰ খেতি কৰে নিজে তেতিয়াহ'লে আমি কোনোদিনে তেল কিনিব নালাগে ৰাইজ বেহাৰৰ খেতি কৰক বেহাৰৰ খেতি কৰক ভিডিঅ'টোৰ শেষত এটা সৰু ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'